নমস্কাৰ সকলোকে মৰম জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। আজি অলপ নজৰটো পৰীক্ষা কৰোঁ। তিনিটা বিয়েৰ বটল লৈছোঁ, হাতত কাটিলে মোৰ বাৰু আহক। এয়া চাওক, তিনিটা বুলেট লৈছোঁ .177 ডাবল হেডৰ, আৰু এইকেইটা বিয়েৰ বটল অলপ দূৰৰ পৰা লওঁ। চেষ্টা কৰি চাওঁ। তিনিটা বুলেট লৈছোঁ, এই তিনিটা বিয়েৰ বটল। Add position. কিন্তু এম ঠিক আছে দেই। এইটো লাগিলে স্লিপ হৈ গ'ল। এয়া চাওক, ভাঙিলোঁ। এই বিয়েৰ বটলটো দুঠাইত টাচ কৰিলে বস্তুটো অলপ হেৰি হ'ল। এইটো বহুত ডাঠ হয়। এমটো চালোঁ অলপ, ঠিকে আছে। এই বটলটো অলপ মানে ডাঠ আছে, বস্তুটো স্লিপ খাইছে, ভাঙা নাই। এইখিনিতে লাগিছে। এইবাৰ এই ভাঙা টুকুৰাটো এইবাৰ এইটো লগাই চাম। তাত দেখক। বস্তুটো ভাঙি গ'ল, অলপ থাকি গ'ল, মানে ছাইডত লাগিলে যে ফাটি নাযায়। আপোনালোকে এই বস্তুটো এয়াৰ গান, আপোনালোকে এইটো ভাল কামত ব্যৱহাৰ কৰক, বেয়া কামত ব্যৱহাৰ নকৰিব। আপোনালোকৰ নজৰ পৰীক্ষা কৰক, আগত টাৰ্গেট ৰখাই লওক, নজৰ পৰীক্ষা কৰক। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই, জয় হিন্দ।